মাটি গজারে মারবা লাগে তোর এনে কমোডর বি ইমান গরম দিছে বতরটাও পানি পানি পানিও নপড়ে মা তো ঘরের গান বইতে বিহাসে আনা মাছ এই নালাগে নালাগে এই কিছু নয় মালিশ করব ও মা আজ যেটা দিলবা না माल पिएंगे हम तो माल पिएंगे मंगरी कर भाटी में মা তোর কোনো ভাঙা ওহো পাহরিয়ে গেছিলো আমার তো হাতে মেহেন্দি দিল বা ইমান ভাল বোৱাৰী পাইছো ৰে একদম বেটিন নিচিনা মোৰ মন পছন্দৰ বোৱাৰী পাইছো এই বুঢ়া কি কৰা মেহেন্দি লাগি দিছো মই এই বুঢ়া বয়সত তোৰ স্বভাৱ সলনি নহল না ইয়াৰ দেখোন গোবৰ দি আছা করতে খবর এটা মেহেন্দি নিচিনা কালারটা এই মেহেন্দি না সপোনটাতো ভালে আছিল যে বেটাটা কিবা বিয়া কৰি দিবা লাগে বেটা ভলকা অ ভলকা অ মা ক কি হল তোৰ বিয়াখান কৰি দিবা লাগছিল যে তোৰ বিয়াখান হলি অলপ আৰাম পাম তোৰ একেলাই কাপোৰ কানি ধুবা লাগে মই বাচন ধুবা লাগে চটল হাৰবা লাগে বিয়া কৰালি অলপ আৰাম হ'ব মই বুঢ়ী হৈছো না এখন নাপাৰো কথাটোতো বেয়া কোৱা নাই মা বিয়াখনৰ কথা কিন্তু গৰম দিনত নকৰা নেকি ঠাণ্ডা দিনত কৰা শুনো বাচ্চা গরম দিনত বিয়া নকরা গরম দিনতে তুই বিয়া করাব লাগব বলৰ মৰা তুই ইলানত মাথা মাৰবা নালাগে যা গৰু ছাগল কেইটা পানী খুৱে কুঁৱাৰী ইটা পানীৰ বটল লৈ যা তো বোৱাৰী হা মা বেৰেঞ্চি খান কাঠিত উঠে থবি আৰু কিবা আছে যদি উঠে থবি পানী আহিবা পাৰে ঠিক আছে মা এই চাটো চা বেৰেঞ্চি খান ভাল কৰি থবা কলো এতেই থৈ গিয়ে বোৱাৰী ঐ বোৱাৰী ও মা বেৰেঞ্চি খানি ফাকত থ ইদি কেনকে আহা যাহা কৰিম তই ও মা থৈ আছো এই চা ইখান চিয়াৰত থোৱা নাই একেবাৰে চব কাম কৰবা লাগে এটা এটা কাম কৰে এটা কাম নকৰে কি যে বোৱাৰী মনৰ মতো বোৱাৰী নাপালোৱে বোৱাৰী ঐ বোৱাৰী ও মা ইখান চিয়াৰতো থবা লাগে না যা সিখানো থৈ দি বোৱাৰী অলপ দুটা ভাত আনি দিতো বোৱাৰী অলপ নিমখ আনি দিতো বোৱাৰী অলপ তৰকাৰী আনি দিবি তো বোৱাৰী কি হল একেবাৰে ক'ব নালাগে কি বস্তু লাগে না মানে পানী লাগছিল মোক আৰি মোৰ কোমল খান বহুত বিহাইছে টিপি দিতো অলপ ওইটা খাবি আই বাইগা ভাবছিলো সপোনৰ নিচিনা কৰি ভৰিগিলা মালিচ কৰি দিব দি গেল ঔষধ বোৱাৰী ঔষধটা দিছা ঠিকেই ঔষধটা কি মই কামুৰি কামুৰি খাম নাকি পানী এক গেলাচ দি অ মা মা কি এতিয়া মদন ক'ত কৈছি কি ৰে কি কৰে যা পানী লৈ আহ আচ্ছা তুই যে মাহাতো যে তপলাটা দিয়া পালি তুই কি মোক দিবা নাপালি আহি মানে কি বাজাৰৰ পৰা আগতে মাৰ হাততে দিবি বস্তুবিলাক মোৰ হাততো কোনো দিনে দিবা নাই আনছো তোৰ কাৰণে মাক এতিয়া মদন ক'ত কৈছিল পেকেটে দিলো তোৰ কাৰণে আনছো না বৰফি
তুই মোক এতিয়া বস্তু দি ফুলাবা আহিছিলি না কি আরে মাথা গরম চব পাছ ঘূৰাই পেলাই তই নুশুনা তই নুশুনাই পাৰি কি যে মহাৰাণী আনছে এতিয়া খালি ঘৰৰ ভিতৰত তুমি খালি মোবাইলটা ফুট কৰি থাকো মোৰে আকৌ চব কৰবা লগা হৈছে চব কাম মোয়ে কৰবা লাগে কি বকিছে রে মা ইমান বকি থাকা নাকি ভাত শাক বানাই আছে তাও বকি আছে তুই ইমান বকা নাকি অ মই বকো না তো তিৰিটা দেখোন ঘৰত সোমাই মোবাইল চাই থাকে চব দেখোন মোয়ে বনাবা লাগে এই মা ঘৰৰ নৰু রে আচ্ছা তুই যে মোবাইল যদি পিয়েছা হারগুটা তো বানাবা নরা হ্যাঁ মায়ে বুড়ি মানুষটা ভাত বানিয়েছে এইবাৰ তহঁতি মায়ে যে ভাতকেইটা বনাবা লাগছে দেখা মানে এইখিনি দেখা পাইছা আৰু মই যে দিনে ৰাতিনে বাচন মাজো কাপোৰ ধুম ঝাৰু মাৰো সেইবিলাক দেখা নাপা মাক তাৰমানে পুৰা গাত লাগছে ভাতকেইটা বনাবা না মুই কি কাহার বলে কিছু কমে আমার ইতনো বন্ধু জঙ্ক ঠিক করে বন্ধু জঙ্ক চাং গান গুড মা চাং মই ভাত বনাম অহ মহাৰাণী আহিছে এইবাৰ ভাত বহাবা নালাগে দে মা মোয়ে বনাম দি মোক ভাত বনাবা পাছত নকবি জানা যে ভাত বনাবা নাহিল অহ মহাৰাণী যা ঘৰৰ ভিতৰত মোবাইলটা টিপি থাপি খেট কৰি অ তুইতো সেনেকে মোবাইল নিটিপা তুইতো এনকেহে টিপা থামা তোমালোক মই নাথাকো মই আলগা হ'ম বোৱাৰী মই এতিয়া কথা কেইখনো ভবা নাছিলো তুই যে আলগা হবি এটাই বেটা মোৰ মা ময়ো কোনোদিনা ভাবা নাছিলো যে আমি আলগা হ'ম ভাবছো তোমালোক মানে এজনী সুখত খাম কিন্তু তো নাপাৰো খাবা কাৰণ আমি আলগা খাব লাগবয়ে হে ভগৱান মই ইটা শুনবাৰ কাৰণে বাচি আছিলো মই আৰু এই ঘৰত থাকবা নাপাম মই মৰি যাই ভাল এই ফুলেশ্বৰী তুই মৰা মোৰ ভাই মই নমৰো মই আৰু 50 বছৰ বাচিম ইখানখন তিখান দেখা দিম একে মাৰি আৰু বোৱাৰী তুইও শুন এত সকলে মৰা মানুহ মই নহয় মই মৰিম ল ভাত বানা মই বিৰাট বেয়া বস্তু কিন্তু